ফ্ৰেণ্ডছ ইমান ধুনীয়া আগৰ দিনৰ হাঁহৰ কণী তেনেকুৱা বৰা চাউল তেনেকুৱা বহুত কিবা কিবি মিহলাই আৰু এনেকুৱা ইটাৰে আৰু সাজিছিলে কিমান ধুনীয়া লাগিছে আগৰ দিনৰ চাহ আৰু ইয়াত দুদিনীয়া ফ্ৰেণ্ডছ আমি ৰংঘৰলৈ যাম ৰংঘৰৰ মানে দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আমি এতিয়া যাম তালৈ টমটমত গৈ আছোঁ সেইটো দেখাম আৰু আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আমি গৈ আছোঁ তালৈ দেখুৱাম আৰু কিবা এটা ধুনীয়া সৌন্দৰ্য দৃশ্য চাই থাকক আমাৰ লগত জুবেইদা এইটো আনিলে এইটো ঘড়ী কলম আৰু ঘড়ী আছে এইটো চাওক এইটো কিমান ল'লে 100 টকা ল'লে ইয়াত আহিব এনেদৰে কাঠৰ বাঁহৰ বেতৰ আৰু কাঠৰ কাৰণে বস্তুবিলাক ইয়াত বহুত বাঁহ আৰু কাঠৰ বস্তু পাব মানে আহিব আহিলে এইবিলাক ল'ব পাৰে ভাল যাব আৰু জেগাবোৰ বহুত মানে সৌন্দৰ্য আৰু মানে পৰিষ্কাৰ জেগা আপোনালোক আহিব এবাৰ চাব শিৱসাগৰ মানে চহৰৰ পৰা 2-3 কিলোমিটাৰমান হয় 3-4 কিলোমিটাৰ হয় আপোনালোকে আহিব ইয়াত চাব Eyes in the sky, gazing far into the night. I raise my hand to the fire, but it's no use, 'cause you can't stop it from shining through. It's true, baby, let the light shine through. If you believe it's true, baby, won't you let the light shine through for you, 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 won't you let the light shine through. ফ্ৰেণ্ডছ এইটো শিৱসাগৰ হিষ্টৰিকেল জেগা আৰু হিষ্টৰিকেল মানে ইয়াত আহোমৰ দিনত কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নবোৰৰ মাজতে আমি ৰংঘৰত আহিছোঁ ৰংঘৰত আপোনালোকৰ দৃশ্যবোৰ দেখুৱাম আৰু আপোনালোকো আহিব শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় 3-4 কিলোমিটাৰ হ'ব আপোনালোকে আহিব ৰাস্তা কাষেদি আছে এটি ৰোড কাষেদি আপোনালোকে সকলোবোৰ চাব এইটো চাওক আপোনালোকে এইটো ৰংঘৰ মোৰ পিছপিনে ৰংঘৰ আছে আৰু ভিতৰত গৈ আমি সকলোবোৰ দৃশ্য দেখুৱাম আপোনালোকক চাই থাকক Eyes in the sky, gazing far into the night. I raise my hand to the fire, but it's no use, 'cause you can't stop it from shining through. It's true, baby, let the light shine through. If you believe it's true, baby, won't you let the light shine through for you, 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 won't you let the light shine through. ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ ৰংঘৰ ধুনীয়া এইটো ফুল বাগিচা এই ফুল বাগিচাত চাই লওক আপোনালোকে ইমান সুন্দৰকৈ সজাইছে এতিয়া আমি আগফালে যাম আৰু আপোনালোকক কিমান দূৰ পাৰোঁ কিমান চেষ্টা কৰিম দেখুৱাবলৈ ৰংঘৰ আহক আমি তালৈ গৈ থাকোঁ এইখন পিছফালে আমাৰ ৰংঘৰ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো চাওক ৰংঘৰৰ ভিতৰ চোৱা ইমান মজা লাগিছে বহুত দিনৰ মূৰত আহিছোঁ বহুত ভাল লাগিছে কি ক'বা আৰু ক'ত যাম আৰু ক'তবা সোমাই যাম ইয়াততো হেৰাই যোৱা ৰাস্তা নাই আহি পালোঁ ফাইনেলি এতিয়া ফ্ৰেণ্ডছ আমি ওপৰলৈ যাওঁ আৰু আপোনালোকে ওপৰৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰোঁ বহুত এন্ধাৰ
ফ্ৰেণ্ডছ ইমান ধুনীয়া আগৰ দিনৰ হাঁহৰ কণী তেনেকুৱা বৰা চাউল তেনেকুৱা বহুত কিবা কিবি মিহলাই আৰু এনেকুৱা ইটাৰে আৰু সাজিছিলে কিমান ধুনীয়া লাগিছে আগৰ দিনৰ চাহ আৰু ইয়াত চাব পাৰা আপোনালোকে ভিতৰ ৰুমটো যাম আপোনালোকক দেখাম কি আছে এইটো চাওক আৰু ইয়াত একো নাই একো দিয়া নাই অনলি মাটি দিয়া আছে এইটো চাওক আপোনালোকে চাওক কিন্তু অনলি মাটি আৰু চাওক প্ৰথমে ইমান ধুনীয়া আগৰ দিনৰ বস্তু এতিয়া আমি তললৈ যাম পিছত দেখাম চাই থাকক আৰু স্কিপ নকৰোঁ ফ্ৰেণ্ডছ আমি এতিয়া তলত যাম আৰু সকলোবোৰ তলত দৃশ্য দেখুৱাব চেষ্টা কৰোঁ আমি এতিয়া অলপ বাহিৰৰ দৃশ্যবোৰ দেখুৱাম এটা সুন্দৰ পৰিৱেশ আৰু সুন্দৰ মানে চাফ চিকুণতাৰে এই ৰংঘৰটো ৰাখিছে এই শিৱসাগৰ বাসীয়ে আপোনালোকক দেখাবৰ চেষ্টা কৰোঁ আহক ব'ল আমি যাওঁ তালৈ আমাৰ এইটো পিছফালৰ পৰা ৰংঘৰ দৃশ্যটো আপোনালোকে চাওক আমি এতিয়া ভিডিঅ' শ্বুটিং কৰি আছে Eyes in the sky, gazing far into the night. I raise my hand to the fire, but it's no use, 'cause you can't stop it from shining through. It's true, baby, let the light shine through. If you believe it's true, baby, won't you? দৃশ্য দেখুৱালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ ফ্ৰেণ্ডছ জুবেৰ আহমেদ হয় এইফালে এইটো জুবেৰ TM লাৰ্ণিং ইয়াৰ চেনেলটো আছে ছাবস্ক্ৰাইব চেনেল আছে সৰু একদম সৰু গতিকে আপোনালোকে চালে যিমানে চাব সিমানে চেনেলটো ডাঙৰ হ'ব গতিকে জুবাই TM লাৰ্ণিং যিটো চেনেল আছে ইউটিউবত সেইটো মোৰ ডিছক্ৰিপশ্যনৰ তলত লিংক থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ইয়াক ছাপোৰ্ট কৰিব যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল নাপায় তেতিয়াহ'লে কৰিব নালাগে ডিছলাইক মাৰিব বন্ধুসকল ভিডিঅ'টো ভাল পাইছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু বন্ধুবৰ্গতে বেছি শ্বেয়াৰ কৰিবা আৰু আপোনালোকে এদিন ইয়ালৈ আহিবা চাবলৈ আহিবা যদি সময় পায় শিৱসাগৰ চহৰৰ পৰা বেছি দূৰ নহয় 3-4 কিলোমিটাৰ হ'ব বন্ধু এতিয়ালৈ মানে বাই বাই জয় অসম জয় হিন্দ